41 নং মানাক বিধানসভা সমষ্টি। মই আপোনালোকক আগতেও কৈছিলোঁ যে আমাৰ কেণ্ডিডেট, আমাৰ NDAৰ প্ৰাৰ্থী নাঙলৰ চিহ্ন লৈ পেলাই ৰাইজৰ মাজত আহিছিলে, দলে পঠিয়াই দিছিলে। আমিও গৈছিলোঁ ৰাইজৰ মাজত। তেতিয়াই দেখিবলৈ পাইছিলোঁ ৰাইজৰ বিপুল এটা সঁহাৰি। তেওঁ আজি থানেশ্বৰ বসুমতাৰী ডাঙৰীয়া এতিয়ালৈকে 12 ৰাউণ্ড আমাৰ পাৰ হৈছে। 31,000ৰ ওপৰত ভোটত লিড লৈ আছে। ইয়াতে আৰু আশাবাদীৰ কথাই নাই। আমি জিতিছোঁ, আমি জিতিম। ভোটৰ সংখ্যাটো আৰু বহুত বেছি হ'ব। ৰাইজে আজি যেনেকুৱা ধৰণে মানাক বিধানসভা সমষ্টি হিচাপে সকলো জাতি জনগোষ্ঠীৰ ৰাইজে আঁকোৱালি লৈছে, আজিৰ যিটো এই 31,000 ছামথিং ভোটত লিড লৈছে, এই বিজয়টো আৰু আজি যিটো ৰাইজে আমাক দিছে, এইটো ৰাইজৰ জয়, থানেশ্বৰ বসুমতাৰীৰ জয় নহয়। NDA হিচাপে সকলো জাতি জনগোষ্ঠীৰ মানুহে মানাক বিধানসভা সমষ্টিত একত্ৰিত হৈ পেলাই তেওঁলোকে নিজৰ উন্নয়ন বিচাৰিছে। আমাৰ প্ৰতি আস্থা আৰু বিশ্বাস আছে। আৰু যিখিনি ৰাউণ্ড এতিয়া বাকী আছে আপোনালোকে চাব, কমেও 50,000 ভোটৰ ব্যৱধানত আমাৰ কেণ্ডিডেট জিকি যাব। বড়ো অবৰৰ যিটো ৰাজনীতি কৰিব বিচাৰিছিল, আজি দেখিবলৈ পাইছে আপোনালোকে। তেওঁলোকে যিটো মহাজোঁট বন্ধন নাকি তেওঁলোকে গঠন কৰিছিলে, আজি দেখিবলৈ পাইছে যে ইয়াতে আজি মানে নিজেই কিবা কি কয়, গৌৰৱ গগৈ ডাঙৰীয়া নিজেই হাৰি গৈছে। গতিকে তেওঁলোকৰ পৰিস্থিতিটো কিমান বেয়া। আৰু বড়ো অবৰৰ ৰাজনীতি তেওঁ আজিৰ দিনত অখিল গগৈ ডাঙৰীয়াই আমাৰ BTCত আহি কৰিব নোৱাৰে। কাৰণ BTCৰ ৰাইজে উন্নয়ন বিচাৰে, BTCৰ ৰাইজে হাগ্ৰামা মহিলাৰী ছাৰক জানে, BTCৰ ৰাইজে BPF দলক জানে, আমি প্ৰতিনিধি হিচাপে আমাক জানে। আৰু আমি সদায় ৰাইজৰ মাজত একত্ৰিত হৈ থাকি পেলাই সকলো জাতি জনগোষ্ঠীৰ হকে কাম কৰিছোঁ। আমি সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ হকে কাম কৰিছোঁ, নিৰাপত্তাৰ হকে কাম কৰিছোঁ, সুৰক্ষাৰ হকে কাম কৰিছোঁ। আৰু আমাৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস আছে। ৰাইজে আমাক আপোনালোকে দেখিবলৈ পাইছে, যি 15টা সমষ্টি আজি আমাৰ বিজয় সাব্যস্তৰ দিশে গৈছে অলৰেডি। হাগ্ৰামা মহিলাৰী ছাৰৰ প্ৰতি সকলোৰে আস্থা আৰু বিশ্বাস আছে। NDA হিচাপে আমি গভৰ্ণমেণ্ট গঠন কৰাৰ পিছতেই আমি আৰু সকলো মানুহৰ হৈ কাম কৰিম। কাম কৰি পেলাই আমি আগবাঢ়ি যাম। থানেশ্বৰ বসুমতাৰী ডাঙৰীয়াই আমাৰ লগত একত্ৰিত হৈ থাকি পেলাই কাম কৰিব। ইয়াত কোনো বিৰোধী। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, BTCৰ চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নিৰ্দেশ আদেশ আমি মানি পেলাই আমি কাম কৰা মানুহ। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই যি কয় সেইটো কৰে। আৰু সকলো জাতি জনগোষ্ঠীৰ মানুহৰ প্ৰতি কামৰ দায়িত্বটো হাগ্ৰামা মহিলাৰী ছাৰৰ হাতত, আমাৰ হাতত, BPF দলৰ নেতাকৰ্মীসকলৰ হাতত। গতিকে ৰাইজে আমাৰ প্ৰতি যিটো আস্থা আৰু বিশ্বাস ৰাখিছে, ৰাইজৰ সেই আস্থা আৰু বিশ্বাসক আমিও সন্মান জনাইছোঁ, আমি কাম কৰিম। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই BTCৰ চিফ হিচাপে তেওঁ যি গুৰু দায়িত্ব বহন কৰিছে, সেই দায়িত্বৰ লগত গুৰুত্ব সহকাৰে আমাক কামৰ নিৰ্দেশ দিছে আৰু আমি কাম কৰি আছোঁ। আমাৰ কামৰ প্ৰতি মানুহৰ এটা বিশ্বাস আহিছে।